সম্পূৰ্ণ অৰাজনৈতিক ধৰ্মনিৰপেক্ষ এটা সংগঠন। অৰাজনৈতিক সংগঠন আৰু ধৰ্মনিৰপেক্ষ এই শব্দ দুটাই মানুহৰ মনটো আকৰ্ষিত কৰে, কাৰণ আমি সকলো ধৰ্মৰ লোক ইয়াত থাকিব পাৰিম। মানুহে প্ৰত্যেকৰে নিজৰ অধিকাৰ আছে, প্ৰত্যেকে বেলেগ বেলেগ দলক ছাপোৰ্ট কৰে। আমি ইয়াত থকা প্ৰতিজনেই একেটা দলৰ বা ৰাজনৈতিক দলৰ আমি নহ'বও পাৰোঁ, বা কোনো নিৰ্দলীয় হয়। গতিকে সকলো দল সংগঠনৰ মানুহ ইয়াত থাকিব পাৰিব, কিন্তু ৰাজনীতিৰ কথা ইয়াত উলিয়াব নোৱাৰিব। আমি সকলোৱে একতাৰে আগবাঢ়ি যাম। আচলতে ৱাৰিয়ৰ্ছৰ আমাৰ লক্ষ্য হৈছে প্ৰথম দাবী ধৰ্ষণকাৰী মাতৃৰ ফাঁচি হ'ব লাগিব। মই কণ ছোৱালীবোৰ তোমালোকে আছা, ল'ৰাবিলাকো আছা, ক'বলৈ বেয়া লাগিছে, তথাপিও কওঁ তোমালোকক। তোমালোকে নিউজ চাইছা, চোৱানে? আজিকালি প্ৰত্যেকৰ ঘৰে ঘৰে মোবাইলবিলাক আছে ন? মোবাইলবোৰ চোৱা কেতিয়াবা। তেনেকুৱা যিটো ধৰ্ষণ কাৰ্যৰ বাতৰি দিয়ে, তেনেকুৱা বাতৰি তোমালোকে পাইছানে? কথাটো কি তোমালোকে বুজি নাপাবও পাৰা, কাৰণ সৰু হৈ আছা তোমালোকে। বুজি নাপাব পাৰা, কিন্তু ধৰ্ষণকাৰী তোমালোকে গম পাইছা। ধৰ্ষণকাৰী হৈছে এনেকুৱা এটা নিৰ্লজ্জ ঘটনা যিটো কেৱল নাৰীৰ লগত হয়। মনৰ ইচ্ছাৰ বিৰুদ্ধে কেতিয়াবা এনেকুৱা কিছুমান কৰ্ম হয় যিটোৰ আমি বিৰোধিতা কৰোঁ। আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ। ধৰ্ষণকাৰী মাতৃৰ ফাঁচি হ'ব লাগিব, এইটো আমাৰ আছিলে প্ৰথম দাবী। আছিলে নহয়, এইটো আমি যেতিয়া প্ৰথম সংগঠনটো আমি আৰম্ভ কৰিছিলোঁ,